কালি যিহেতু সৰস্বতী পূজা আছিলে সেইবাবে ৰাতিপুৱাই সোনকালে গা পা ধুই মেলি আজৰি হৈ স্কুললৈ বুলি ওলালো। এইবাৰ আকৌ মই পঢ়ি অহা LP স্কুলখনলৈ বুলি ওলালো, যিখন LP স্কুলৰ লগত তাহানি দিনৰে পৰা বহু স্মৃতি জড়িত হৈ আছে। প্ৰায় 7-8 বছৰে হ'ল এই বিদ্যালয়খনৰ পৰা মই বিদায়প্ৰাপ্ত হোৱা। তথাপিও যেন সেই তাহানিৰ দিনবোৰ আজিও পাহৰিব পৰা নাই, সেইবাবে মাজে মাজে স্কুলখনলৈ আহি থকাই হয়। বিদ্যালয়খনলৈ আহি থকা হয় যদিও পুৰণি আমাৰ শিক্ষাগুৰুসকলক লগ পোৱা নহয় তেনেকৈ, যিহেতু তেওঁলোক অৱসৰপ্ৰাপ্ত হ'ল। সৰস্বতী পূজা দিনাখনেই যিহেতু তেওঁলোকে নিজে পঢ়াই যোৱা বিদ্যালয়খনলৈ বুলি আহে আৰু আমি সেইদিনাখনেই তেওঁলোকক লগ পোৱাৰ সক্ষমতাটো বিচাৰি পাওঁ। হ'ব আৰু অতীতৰ কথানো আৰু কিমান কওঁ, অতীতৰ কথাবোৰ ক'বলৈ গ'লে এটা দীঘল সাধুৰ নিচিনা হ'ব। এইফালে মই কথা কওঁতে কওঁতে স্কুল আহিয়ে পালোঁ। আহি পাই প্ৰথমে চাকি ধূপ জ্বলাই ল'লোঁ, তাৰপিছতে সেৱা এভাগো ল'লোঁ, লগতে ছাৰ বাইদেউ সকলকো মাত এষাৰ দি ল'লোঁ। আৰু আপোনালোকে এইবাৰ সৰস্বতী পূজাত কোনে ক'ত গ'ল নিশ্চয় কমেণ্ট এটা কৰি দিব দেই। মইনো ক'লে আহিছোঁ আপোনালোকক ইতিমধ্যে জনাইছোঁ। এইফালে আকৌ অলপ সময় বহি মেলি অকণমান ফটো চটো মাৰি ল'লোঁ, তাৰপিছত এইফালে সকলোৱে প্ৰসাদ কাটি আছে। এইফালে আকৌ স্কুলখন অকণমানকৈ বনাই থকা হৈছে। আমি আহি পোৱাত যিহেতু অকণমান পলম হৈছিলে সেইবাবে মায়ে মোক আজি এইফালে সূতা বান্ধি দিছে দেই, মানে পোৱালিবোৰ সকলোকে বান্ধি দিছে আৰু তাৰপিছতে লুচি পুৰি খাই মেলি এতিয়া আমি ঘৰলৈ যাবলৈ বুলি ল'লোঁ দেই। আহিছোঁ গাইজ, বাই। মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।